नमस्कार बंधु बान्धवीসকল लार्निंग पॉइंट्स नाমৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যেটো বিষয় লৈ আলোচনা কৰিব খুজিছোঁ সেই বিষয়টো হল গাড়ী। গাড়ী থকা ব্যক্তিসকলে এতিয়া গাড়ী চলাওঁতে খুবেই অসুবিধাৰ সন্মুখীন হৈছে। গাড়ী চলাওঁতে গাড়ীৰ বিভিন্ন ধৰণৰ কাগজ পাতি থকাৰ লগতে PUC সাৰ্টিফিকেটৰ প্ৰয়োজন হয়। মটৰ ভেহিকল এক্ট 1988 মতে প্ৰতিটো গাড়ীৰে PUC সাৰ্টিফিকেট থকা প্ৰয়োজন। PUC সাৰ্টিফিকেট অবিহনে গাড়ী চলাই ধৰা পৰিলে 1000 টকা জৰিমনা দিব লাগিব। আকৌ এনে ধৰণৰ ভুল কৰিলে 2000 টকালৈকে জৰিমনা বিহা হয়। গতিকে এই সাৰ্টিফিকেট প্ৰত্যেক গাড়ীৰ থকা দৰকাৰ। এই PUC সাৰ্টিফিকেটনো কি, কেনেকৈ আৰু ক'ত বনাব পাৰি, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। PUC মানে হল পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল। সংক্ষিপ্তভাৱে আমি ইয়াক পলিউশ্যন সাৰ্টিফিকেট বুলি কওঁ। এতিয়া প্ৰায়ভাগ বন্ধু বান্ধৱীয়ে গম পাইছে যে PUC মানেনো কি আৰু ক'ত বনাব পাৰি। PUC সাৰ্টিফিকেট বনাবলৈ প্ৰত্যেক জিলাতে কেইবাটাও চেণ্টাৰ আছে। তাতে গ'লে আপোনালোকে PUC অৰ্থাৎ পলিউশ্যন সাৰ্টিফিকেট বনাব পাৰিব। যিসকল বন্ধু বান্ধৱীয়ে পলিউশ্যন সাৰ্টিফিকেটৰ ভেলিডিটি শেষ হৈছে সিহঁতে অনলাইন যোগে 500 টকা জৰিমনা দিব লাগিব। অনলাইন যোগে জৰিমনা নিদিলে আপোনালোকে পলিউশ্যন সাৰ্টিফিকেট বনাব নোৱাৰিব। অনলাইন যোগে কেনেকৈ ফাইনটো জমা দিব সেই সম্পৰ্কে ভিডিঅ'টোৰ শেষৰ ফালে জনাই আছোঁ। আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক আমি অনলাইন প্ৰচেছটো আৰম্ভ কৰোঁ। প্ৰথমতে আমি গুগলত গৈ পৰিবহন.gov.in গৈ ক্লিক কৰি আগবাঢ়ি যাম। এনেকুৱা এখন পেজ খোল খাব। খোল খোৱাৰ লগে লগে আমি ইয়াতে চাব অনলাইন ছাৰ্ভিচ, তাতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে চাব তলফালে চাব PUCC নামৰ অপশ্যনটো পাব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। পে'মেণ্টটো যদি মোবাইলত কৰিব খোজে তেনেহ'লে মোবাইলটো ডেস্কটপ মোডত কৰি ল'ব। তাৰপিছত অলপ আঁতৰাই ল'ব লাগিব। আঁতৰাই ল'লেহে আমি চাব পাৰিম ইয়াতে অনলাইন পে'মেণ্ট বুলি এটা অপশ্যন আছে। চাওক আপোনালোকে অনলাইন পে'মেণ্ট নামৰ এটা অপশ্যন আছে। এই অপশ্যনত অনলাইন পে'মেণ্ট ফৰ ভেহিকল অ'নাৰ 2 নম্বৰত আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াতে এখন পেজ খোল খাব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, গাড়ীৰ নম্বৰটো দিব। গাড়ীৰ নম্বৰ দিয়াৰ পিছতহে আপোনালোকে চাব ইয়াতে গাড়ীৰ নম্বৰটো 10টা সংখ্যাৰে দিব লাগিব। ইয়াতে গাড়ীৰ নম্বৰটো 10টা সংখ্যাৰে দিব লাগিব, কিন্তু আমাৰ গাড়ীৰ নম্বৰ 9টাহে আছে। এটা স্পেচ দিব লাগিব। ইয়াৰ পাছত আমি ইয়াতে এই তলৰ কেপচাৰটো তাতে বহাব লাগিব। বহুৱাৰ পিছতহে আমি পে'মেণ্ট কৰিব পাৰিম। তাৰপিছত ইয়াতে চেক ফাইন ডিটেইলছ পাব। ফাইন ডিটেইলছ মাৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন পেজ খোল খাব। ইয়াতে দেখা পাব আপোনালোকে ইয়াতে 500 টকা ফাইন হৈ আছে। ইয়াৰ পাছত পে'মেণ্ট বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা পেজ এখন খোল খাব আৰু পে'মেণ্ট গেটৱেত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ চিলেক্ট কৰাৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰিব লাগিব আৰু কণ্টিনিউত যাব লাগিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত অলপ সময় ৰখিব লাগিব আৰু এনেকুৱা ধৰণৰ পেজ খোল খাব। বেংক চেলেক্ট বেংকটো ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছতহে আপোনালোকে পে'মেণ্টত যাব পাৰিব। এগ্ৰি আৰু প্ৰচিড ফৰ পে'মেণ্ট কৰিব পাৰিব। ইয়াৰ পিছত অলপ সময় ৰখিব লাগিব আৰু এইটো নাম্বাৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব। পিছত কেতিয়াবা লাগিব পাৰে। গতিকে আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই যাওক
আৰু অলপ আছে, সম্পূৰ্ণ হৈ যাব। ইয়াৰ পাছত এইখিনি পেজ খোল খাব। খোল খোৱাৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰিব। আপোনালোকে পে'মেণ্টটো UPI ৰ জৰিয়তে কৰিব পাৰিব, ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৰিব পাৰিব। UPI ৰ জৰিয়তে যদি কৰে তেতিয়াহ'লে আপোনালোকে UPI ID টো বহাব, ভেৰিফাই কোডটো দিব। মই আপোনালোকক দেখাই আছোঁ, মোৰ মোবাইলতে দেখাই আছোঁ। গতিকে আপোনালোকে মোবাইলৰ জৰিয়তে কৰিব পাৰিব, কোনো কম্পিউটাৰ দোকানত যোৱাৰ দৰকাৰ নপৰিব। গতিকে কম্পিউটাৰৰ দোকানত গ'লে আপোনালোকৰ কিবা এটা খৰচ বেছি হৈ যাব। গতিকে আপোনালোকে নিজে নিজৰ মোবাইলত মোৰ ভিডিঅ'টো চাই কৰিব পাৰিব। সম্পূৰ্ণ প্ৰচেছটো ভিডিঅ'টোৰ জৰিয়তে দিয়া হ'ল। গতিকে আপোনালোকৰ কোনো সমস্যা নহ'ব। কিবা সমস্যা হ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি ইয়াৰ পৰা সমাধান কৰি দিয়াৰ কাৰণে যত্ন কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।